পানী পানী এই মহাপ্ৰলয়ৰ সময়ছোৱাত আমি কি অৱতাৰে ধাৰণ কৰিব লাগিব তাকে ভাবি পোৱা নাই। দেৱৰ্ষি নাৰদ এইফালেই আহিব লাগিছে। Krishna Hari Rama Rama Hari Rama Krishna Hari Rama সৌভাগ্য স্বচক্ষে পালো দৰ্শন প্ৰভু নাৰায়ণ। হে প্ৰভু কমলোচন, হে প্ৰভু জগতে পালন, এই নিখিল নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। শান্তকাৰং ভুজগশয়নং পদ্মনাভং সুরেশ্যাম বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভঙ্গম প্রভু দেবকে অকলে অকলে গভীর চিন্তাতে মগ্ন। আমি জানো ইয়াৰ কিবা সম্ভেদ
পাম প্ৰভু দেৱৰী প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে নিৰুপায় হৈ পৰিছে অলপতে মহাকাল আবিৰ্ভাৱ হৈ এক মহাপ্ৰলয়ৰ আগজাননী দি গ'ল এই মহাপ্ৰলয়ত সাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলালে কোনো ক'তো বাচি নাথাকিব কেৱল অসুৰ আৰু দৈত্যবিলাক একেবাৰে ভয়ংকৰ হৈ নাৰায়ণ নাৰায়ণ প্ৰভু এই মহাপ্ৰলয় ৰোধ কৰিবলৈ ৰুদ্ৰৰনো কিমান সময় লাগিছে দুষ্টক দমন আৰু শান্তকটো পালন কৰিব লাগিব প্ৰভু দেৱৰী প্ৰভু আপুনি কথাষাৰ একেবাৰে পাতল কৰি ভাবি চাওকচোন দেৱৰী এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ অৱশ্যে হয় প্ৰভু পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা হ'লে কোনো বাচি নাথাকিব নহয় নহয় দেৱৰী প্ৰভু মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ সময়তো জম্বুদ্বীপৰ ৰজা সত্যৱত হেনো বাচি থাকিব জম্বুদ্বীপৰ ৰজা সত্যৱত দেৱৰী জম্বুদ্বীপৰ ৰজা সত্যৱত নাৰায়ণ নাৰায়ণ প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যৱত মহাধাৰিণী প্ৰভু তেওঁৰ দ্বাৰাই পুনৰ সৃষ্টি সম্ভৱ হ'ব প্ৰভু কিন্তু কেনেকৈ দেৱৰী নাৰায়ণ 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 শ্ৰীমতী নাৰায়ণ নাৰায়ণ মহাপ্ৰলয় সূচনা হোৱাৰ প্ৰাক মুহূৰ্ত আছে সত্যব্ৰতত প্ৰয়োজনীয় সকলো সামগ্ৰী সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা জীৱ জন্তু তৰু তৃণ বেদ বেদাংগ আদি সকলোবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰিলেই পুনৰ সৃষ্টি সম্ভৱ হ'ব প্ৰভু আমিও তাৰেই পৰিকল্পনা কৰি আছো সময়ত প্ৰয়োগ কৰিব লাগে বাৰু দেৱৰী প্ৰভু এনেদৰে মাজে সময়ে বুদ্ধিৰ ভৰসা দি থাকিবলৈ নাপাম নাৰায়ণ এতিয়া যাওক এই বাৰ্তা নৰ সমাজত কিয় গৈ ভালে প্ৰভু প্ৰভুৰ লীলা সদায় সহজী হৈ ৰ'ব এই নিশ্চিত নাৰ প্ৰভু পুনশ্চবাৰ শ্ৰীচৰণতে জনাই প্ৰাণী মাগিছো ईश्वर परम ब्रह्म चिदानंद गोविंद सर्वकरण सर्वकारण দেখিলো নয়নে দেব নারায়ণ হরে প্রভুর স্মরণে নারায়ণ নারায়ণ পুনরে পূর্বাগে
বুজিছো আমি ভালদৰে আমাৰ অৱতাৰৰ হৈছে সমাগত যাওঁ নিজ কৰ্তব্য সংগই